everyone, good morning. Welcome back to my channel. আজি বহুত দিনৰ মূৰত মই এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ আপোনালোকক দেখাবলৈ। আপোনালোক মোক বহুতে সুধি থাকে যে তোমাৰ ভিডিঅ'বিলাক কি হ'ল, ইউটিউব চেনেলটো নাই নেকি, কিয় ভিডিঅ'বিলাক নিদিয়া, ভাল লাগে চাই পেলাই। মোৰ শুনি ভাল লাগে, কিন্তু মই দিবহে পৰা নাই বা ভিডিঅ'বিলাক, কাৰণ মোৰ কৰ্মব্যস্ততা ইমান বিজি হৈ গৈছে। মানে মই ভিডিঅ' বনাবলৈ টাইম নাপাওঁ, এডিট কৰিবলৈ টাইম নাপাওঁ, ভইচ অভাৰ দিবলৈ টাইম নাপাওঁ, সেইকাৰণে মানে থাকিয়ে যায়। ভাবিছোঁ আজি মই এটা ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ আপোনালোকক দেখাবলৈ। মোৰ চিডিউলটো মানে কেনেকৈ মই দিনটো অতিবাহিত কৰোঁ, কেনেকৈ মই কৰ্মব্যস্ততাত থাকোঁ, এইবিলাক আপোনালোকক আজি মই দেখাম। কেনেকৈনো মই ক'ৰ্টলৈ যাওঁ, কেনেকৈনো মই আহোঁ, কি কাম কৰোঁ, আপোনালোকক গোটেইখিনি মই মিলাই পেলাই, যিমানখিনি পাৰোঁ মই মিলাই পেলাই আপোনালোকক দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল পাব বুলি মই আশা কৰিছোঁ। যদি ভাল পায় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যোনে মোক ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটিত, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া বাজিছে 6:30 আৰু মোৰ যিখিনি কাম কৰিব থাকে উঠিয়ে মই সোনকালে কৰি দিওঁ, কাৰণ দিনটো কৰিব নাপাওঁ যে, মাক সহায় কৰি দিব নোৱাৰোঁ। সেইকাৰণে ৰাতিপুৱাই যিমানখিনি পাৰোঁ মই ঘৰৰ কামখিনি কৰি থৈ যাওঁ। ইফালে মায়ে ভাত বনাই আছে, ভাত হৈছে, ভাজি বনাইছে, ভাজিটো মই চাই দিলোঁ অকণমান। আৰু মোৰ টিফিনটো মই ৰেডি কৰি লওঁ ৰাতিপুৱাই। আজি কল আৰু আম লৈছোঁ আৰু পানী ভৰাই লৈছোঁ। এতিয়া মই জাষ্ট গা পা ধুই ৰেডি হৈ গ'লোঁ। এতিয়া জাষ্ট ভাতটো খাম আৰু ক'ৰ্টলৈ ওলাই যাম। আজি দেৰিয়ে হৈ গ'ল, বহুত টাইম হৈ গ'ল, মানে ভিডিঅ' বনালোঁতো, সেইকাৰণে মানে দেৰি হৈ গ'ল। মই 8:30 যাওঁ, কিন্তু আজি 8:45 হ'ল। এতিয়া ভাত খাওঁতে মেলোঁতে 9টা বাজিব, 9টা মানত ওলাই যাম আৰু। এতিয়া মই সোনকালে ভাত খাই ল'ম আৰু ওলাই যাম, বহুত দেৰি হৈ গৈছে। ৰিক্সাত উঠি পেলাই মই বশিষ্ঠ চাৰিআলিলৈ যাম, তাৰপৰা মই বাছত যাম। বাছত উঠিলোঁ। বহুত দীঘলীয়া জাৰ্ণি হয় মোৰ, মানে পূবৰ পৰা পশ্চিমলৈ যাবলগীয়া হয় আৰু সেইকাৰণে 1.5 ঘণ্টামান লাগে আৰু মোৰ বাছত ক'ৰ্টলৈ গৈ পাওঁতে। এই 1.5 ঘণ্টা সময় বহুত এনজয় কৰি যাওঁ মই বাছত বহি। তাকো মোৰ 2খন বাছ চেঞ্জ কৰিব লাগে, ডাইৰেক্ট কাছাৰী বাছ নাপায়। পল্টন বজাৰৰ পৰা কাছাৰী বাছত উঠিব লাগে আৰু। এতিয়া মই কাছাৰী যোৱা বাছত উঠিলোঁ। CGM কোৰ্ট পালোঁ মই। CGM কোৰ্টত মোৰ অলপ কাম আছে, কামখিনি কৰি পেলাই হাইকোৰ্টলৈ যাম আৰু। এতিয়া মই CGM কোৰ্টৰ পৰা ওলালোঁ, হাইকোৰ্টলৈ গৈ আছোঁ। ক্লাইণ্ট দুজনমান আহিছে, তেওঁলোকে ৰৈ আছিলে, সেইকাৰণে মই সোনকালে ৰিক্সাতে উঠি পেলাই গৈ আছোঁ। এয়া অল্ড বিল্ডিং, হাইকোৰ্টৰ অল্ড বিল্ডিং। 15 আগষ্টৰ কাৰণে কাম চলি আছে। এয়া নিউ বিল্ডিং, হাইকোৰ্টৰ নিউ বিল্ডিং। ইয়াতে কোৰ্টবিলাক আছে। ইয়াৰ ভিতৰত ভিডিঅ' কৰিব নোৱাৰি, সেইকাৰণে মই বাহিৰৰখিনিয়ে দেখাইছোঁ আপোনালোকক। এতিয়া বাজিছে 1টা, লাঞ্চ টাইম হৈ গ'ল। এতিয়া আমি খাবলৈ আহিছোঁ বাহিৰত। মই যে টিফিনটো আনিছিলোঁ সেয়া মই খাব নাপালোঁ আজি, প্লেনিং চেঞ্জ হৈ গ'ল। আজি বোলে বাহিৰত খাবলৈ যায়, সেইকাৰণে আমি বাহিৰত খাবলৈ আহিলোঁ। ওচৰতে থকা জেভিছখনলৈ আহিলোঁ। তাৰপাছত আৰু ক'ৰ্টলৈ আহিলোঁ। এতিয়া 4:30লৈ ক'ৰ্ট বহিব। ক'ৰ্টৰ কামখিনি শেষ কৰি পেলাই তাৰপাছত আমি চেম্বাৰ যাম। এতিয়া আমি চেম্বাৰলৈ গৈ আছোঁ। ধুনীয়া পুৰণা গান শুনি ভাল লাগে, পুৰণা গানবিলাক কেতিয়াবা শুনি।
এতিয়া আমি চেম্বাৰ পালোহি। কাম কিছুমান আছে, কামখিনি কৰি পেলাই মই যাম আৰু ঘৰলৈ। মোৰ কামখিনি হৈ গ'ল। এতিয়া আমাৰ চেম্বাৰ মনোদাই মোক ৰেপিড' বুক কৰি দি আছে। ৰেপিড' বুক কৰি দিলে, কিন্তু আহিহে পোৱা নাই। ৰৈ আছোঁ ইমান টাইম হৈ গ'ল, আহিয়ে পোৱা নাই। 6:55 হৈ গ'ল, বৰ লাগি গ'ল মোৰ ৰখি। তাৰপিছত আহি পালে। এনেকেই মই দিনটো অতিবাহিত কৰোঁ নিজৰ কামৰ লগত। জাষ্ট ঘৰ পালোহি, বহুত ভাগৰ লাগিছে আৰু মোৰ ভিডিঅ' বনাবলৈ শক্তি নাই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই পেলাই ভাল পাব, আৰু যদি ভাল পায় আপোনালোকে প্লিজ মোৰ ভিডিঅ'টিত লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। দেখিছে নহয় ইমান ষ্ট্ৰাগলিং কৰা লাইফ, সময় নাপাওঁ একো কৰিবলৈ। তাৰ মাজতে মই নিজকে এণ্টাৰটেইনমেণ্ট কৰিবলৈ কিবা কিবি কৰি থাকোঁ। চাগে মানুহে কিছুমানে ভাল পায়, পাবও পাৰে নাপাবও পাৰে, কিন্তু মোৰ ভাল লাগে, সেইকাৰণে মই কৰোঁ। যি ভাল লাগে মই তাকে কৰোঁ, কাৰণ সময় অলপমান পাওঁ মোৰ নিজৰ কাৰণে। সেই অকণমানখিনিতে মই বহুত হেপী, সেইকাৰণে অকণমানখিনিতে বহুত ফূৰ্তি কৰি থাকোঁ আৰু যি টি কৰি পেলাই। ধন্যবাদ, আৰু আগলৈ ভিডিঅ' চাই থাকিব। মাজে মাজে দি থাকিম আৰু মই ভিডিঅ'বিলাক যিমানখিনি পাৰোঁ। ঠিক আছে তেনেহ'লে আজিলৈ ৰাখিছোঁ। বাই বাই, গুড নাইট।